মইনো কেনেকৈ চুজি লাড়ু বনাওঁ আপোনালোকক দেখাওঁ। কাজু, কিচমিচ অকণমান, বাদাম, চেনি আৰু চুজি অকণমান চুজিখিনি 5 মিনিটমান লৰাই ভাজি থাকিব। মোৰ এতিয়া হৈ গ'ল। এয়া পানী দিছোঁ, তাৰপিছত অকণমান গাখীৰ, এইখিনি উতলিব দিব। তাৰপিছত 1 কাপ চেনি, মাজে মাজে লৰাই থাকিব। চাবা গাখীৰটো যাতে ছাইডত লাগি নধৰে, লৰাই থাকিব। এইটো ডাঠ হোৱালৈকে এনেকৈ লৰাই থাকিব।
এতিয়া উতলি উতলি চেনিটো অকণমান হৈ গৈছে। এতিয়া দিম আমি চুজি, তাৰপিছত খিচমিচ, বাদাম, কাজু অকণমান লৰাব। এতিয়া গেছটো অফ কৰি দিব। অলপ জোৰাইছে, এতিয়া আমি লাৰু বান্ধিম। ৰেডি। এনেকৈ বনাই থাকিব। অকণমান পুৰিলে অলপ পানী তিয়াই ল'ব হাতত। ৰেডি মোৰ টেষ্টি চুজি লাৰু। আপোনালোকেও বনাই খাবচোন। আৰু যদিহে মোৰ ৰেচিপিটো ভাল লাগিছে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিব।